নমস্কাৰ অসমবাসীয়ে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিটৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাবলৈ বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ইউচিচি গৃহীত হোৱাৰ পিছতেই ৰাজ্যত অব্যাহত আৰক্ষীৰ একশ্যন। এইবাৰ হেণ্ডকাফ লাগিল মিনাৰ হুছেইনৰ হাতত। হিন্দুৰ পৰিচয় দি মিনাৰ হুছেইনে পেলাইছিল প্ৰেমৰ জাল। প্ৰেমিকাৰ সৈতে কুকৰ্ম কৰি ৰচিছিল ষড়যন্ত্ৰ। ধৰ্ম পৰিৱৰ্তন আৰু বিয়াত নবহিলে কুকৰ্মৰ ভিডিঅ' মুকলি কৰিব বুলি দিছিল ভাবুকি। জোৰ জুলুমকৈ হিন্দু যুৱতীক ভাড়াঘৰত বন্দী কৰি চলাইছিল নিৰ্যাতন। কোনোমতে আৰক্ষীৰ কাষ চাপিছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত পোহৰলৈ আহে লম্পট মিনাৰ হুছেইনৰ সন্দৰ্ভত ভয়ংকৰ তথ্য। অৱশেষত চাপৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰে লম্পট মিনাৰ হুছেইনক। বিলাসীপাৰা আৰক্ষী থানাত লম্পট মিনাৰ হুছেইনক জেৰা অব্যাহত। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। লখিমপুৰত মছজিদত আল্লাহৰ নামত শপত বাক্য পাঠ মিয়াৰ। বিজেপিৰ লগত নাথাকি আমি যি ভুল কৰিলো তাৰ বাবে আমি ক্ষমা খুজিছো আল্লাহৰ ওচৰত। বিগত দিনত আমি বিজেপিৰ লগত নাথাকি ভুল কৰিলো। সেই ভুলৰ বাবে আজি ক্ষমা বিচাৰিছো আল্লাহৰ ওচৰত। আল্লাহৰ ঘৰত বহি শপত খাইছো অনাগত দিনত বিজেপি দলৰ লগত থাকিম। শপত খাই দিলে মানৱ ডেকা জিন্দাবাদ ধ্বনি। মছজিদত বহি লখিমপুৰৰ মিয়াই কৰিছে আল্লাহৰ ওচৰত প্ৰাৰ্থনা। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। বাংলাদেশীৰ বিৰুদ্ধে একশ্যন মূডত চৰকাৰ। পথাৰ কান্দিত ধৰা পৰিল বাংলাদেশী বুলবুল মিয়া। ভাৰতত গৰু চুৰি কৰিবলৈ আহি ধৰা পৰিল বুলবুল মিয়া। বাংলাদেশৰ বৰলেখা গাঁৱত গৰুচুৰ বুলবুল মিয়াৰ। সীমান্ত পাৰ হৈ চোৰাংভাৱে প্ৰৱেশ কৰিছিল অসমত। গাঁওবাসীয়ে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে বাংলাদেশী বুলবুল মিয়াক। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। মুছলমানক ফচাবলৈ হিন্দু নেতাই কৰিলে ভয়ংকৰ কাণ্ড। লাভ জেহাদ আৰু দৰ্শনৰ ঘটনাত ফচাব বিচাৰিছিল মুছলমান যুৱকক। মুছলমান যুৱকক ফচাবলৈ হিন্দু যুৱতীক দিছিল লাখ লাখ টকাৰ অফাৰ। দুই মুছলমান যুৱকক ফচাবলৈ ৰচা হৈছিল অভিসন্ধি। নুকুল গুৰ্জৰ নামৰ হিন্দু নেতাই লিপ্ত হৈছিল এই ভয়ংকৰ কাণ্ডত। নুকুলৰ অভিসন্ধি মতেই এখন গাড়ীত দুই মুছলমান যুৱকক লৈ গৈছিল হিন্দু যুৱতীয়ে। উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই মুছলমান যুৱকক। আৰক্ষীয়ে অভিযান চলাই অৱশেষত লাভ কৰিছিল ডাঙৰ তথ্য। নুকুল নামৰ হিন্দু নেতাগৰাকীয়ে টকাৰ লোভ আৰু মুছলমানক বদনাম কৰিবলৈ ৰচিছিল অভিসন্ধি। নিজে অভিসন্ধি ৰচি হিন্দু নেতাগৰাকীয়ে নিজেই খবৰ দিছিল আৰক্ষীক। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী ভয়ংকৰ খবৰ। হিন্দু যুৱতীক আক্ৰমণ মিয়া যুৱকৰ। অভয়াপুৰীত লাভ জিহাদৰ বলি হিন্দু যুৱতী। ৰফিকুল ইছলামে প্ৰথমে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ। তাৰ পিছতে জীয়ৰীক ৰক্ষা কৰিবলৈ যোৱা মাতৃকো আক্ৰমণ কৰে ৰফিকুল ইছলামে। আই নদীৰ পাৰত মাকৰ সৈতে কাপোৰ ধুবলৈ গৈছিল যুৱতীগৰাকী। ঘটনা সংঘটিত কৰিয়েই পলায়ন ৰফিকুল ইছলামৰ। দোষীক আটক কৰাৰ সময়সীমা বান্ধি দিছে বজৰং দলে। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। নলবাৰীৰ কাণ্ডৰ পিছত উজনি অসমত মধ্য অসমত শিপাইছে লাভ জেহাদ। মিয়াৰ লাভ জেহাদৰ বলি এইবাৰ আদিবাসী যুৱতী। মিয়া যুৱকে প্ৰেমৰ জাল পেলাই পলুৱাই ৰাখিছিল যুৱতীগৰাকীক। ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি খেদি আটক কৰে মিয়া যুৱকক। মিয়া যুৱক আক্ৰামে ঢেকিয়াজুলিত সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। বৰ্তমান ঢেকিয়াজুলি আৰক্ষীৰ জিম্মাত মিয়া আক্ৰাম। নলবাৰী কাণ্ডৰ পিছত উজনি অসম মধ্য অসমত শিপাইছে লাভ জেহাদ। মিয়াৰ লাভ জেহাদৰ বলি এইবাৰ আদিবাসী যুৱতী। মিয়া যুৱকে প্ৰেমৰ জাল পেলাই পলুৱাই ৰাখিছিল যুৱতীগৰাকীক। ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি খেদি আটক কৰে মিয়া যুৱকক। মিয়া যুৱক আক্ৰামে ঢেকিয়াজুলিত সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা। বৰ্তমান ঢেকিয়াজুলি আৰক্ষীৰ জিম্মাত মিয়া আক্ৰাম। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। মিয়াই ত্যাগ কৰক উজনি অসম। এক সপ্তাহৰ ভিতৰত মিয়াই এৰিব লাগিব শিৱসাগৰৰ ভূমি। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উজনি থান বান কৰিব বিচাৰিছে মিয়াই। পৰিস্থিতিৰ অৱনতি ঘটিলে কোনেও খিলঞ্জীয়া সংগঠনটোক দোষাৰোপ কৰিব নোৱাৰিব। মাটিৰ গৰাকীক মিয়াই শীঘ্ৰেই উভতাই দিয়ক
ক্ৰয় কৰা মাটি, অন্যথা নিজৰ ষ্টাইলত জাতীয় সংগ্ৰামী সেনাই চলাব মিয়াৰ বিৰুদ্ধে অভিযান। বৰপেটাৰ মিয়াই আধাৰ কাৰ্ড জালিয়াতিৰে শিৱসাগৰত ক্ৰয় কৰিছে মাটি। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।